হেল্ল' গাইজ, এতিয়া আমি গৈ আছোঁ ঢকুৱাখানালৈ ৰাতি। এয়া চাওক, মোৰ পোচাক দেখিছেই হ'বলা, চাদৰ মেখেলা পিন্ধিলোঁ। মানে তালৈ গ'লে চাদৰ মেখেলাই পিন্ধো। কি হ'ল, মাথা খজাইছা যে তুমি কেলে? হা, ব্লগটো বনোৱা আৰু ভালকৈ বনাই আছোঁ আকৌ। চ' গৈ আছোঁ এতিয়া পূৰা ৰাতি মানে কি 6:46 হৈ আছে। ইভিনিং হ'ল, হ'লেও পূৰা আন্ধাৰ। কিন্তু ৰাতি গৈ কিবা ভাল, মানে কি ইভিনিং বা ৰাতি গৈ কিবা ভাল লাগে, হয় নহয়? নহ'বা একদম ৰাতিপুৱা ন, হয় নহয়? অঁ, চ' তুমি আগলৈ চোৱা, তুমি কেমেৰালৈ চাব নালাগে। ধুনীয়া লাগিছে। চ' কেমেৰা কোৱালিটিটো অলপ ভাল অহা নাই, এতিয়া ৰাতি হৈ আছে। চ' গৈ আছোঁ, দেখুৱাম আপোনালোকক তালৈ গৈ কি কৰোঁ। পূৰা বিহু লাগিছে ন? বিহু লাগিছে নাই? বিহু মানে অসমত আৰু বিহু গাত নালাগিলে। চ' বিহু আৰু পূৰা লাগিছে। যাম তাত, একদম কি কৰিম দেখুৱাম। ফূৰ্তি মন, লেতেৰা খাবা, তোমাৰ অকল খোৱা কথা, অকল খোৱাই মানে। সেয়াই, চ' চাব আপোনালোকে সকলোৱে, আৰু বিহু কেনেকৈ যায় দেখুৱাম আপোনালোকক। চ' গৈ আছে এতিয়া, ব'লক যাওঁ, আপোনালোকেও লগতে গৈ থাকক ঢকুৱাখানালৈ। একচুৱেলি মই হোটেলখন পাই গ'লো, মোৰ ভাগৰ মোৰ লগৰটো হোটেল এখন আছে। এতিয়া হোটেলত ভাত খাই কিবা অকণ মানে ইভিনিং সেইটো খাই যাব লাগিব, কাৰণ মই দুপৰীয়া নাখালোঁ, সময় নাছিলে। ঘৰত মাহেঁতি ভাত চাত বনাই ৰেডি, মানে চব ৰেডি, মোক ফোনটো দিয়া বাছ। ৰেডি হৈ আছে, কিন্তু হ'লেও সি মানে কিবা এটা খাইহে যাব। সেয়াই আৰু ঠিক আছে, হ'ব, আপোনালোকে চাওক। আমি হোটেল গুণগুণ ক'ত আছে? চাউল ধোৱা দলংটো পাৰ হয় নহয়? পাৰ হৈ দেখোন বেম্বো ইয়াত আহিছোঁ, কিবা খাম। ৰুটি খাম বুলি কৈছিলে, কিন্তু ৰুটি নাখায়, এতিয়া ভাতহে খাই যাব বোলে। বিকজ আই এম এ ভটুৱা। তো আহক। বহিলো। চ' আহি বহিলোঁ। তোমাৰ কোন হয় মানে মালিক? মোৰ মানে বিজনেছ ফ্ৰেণ্ড হয়, বিজনেছ ৰিলেটেড ফ্ৰেণ্ড হয়। তেখেতৰে কিবা ধাবা হয়। চ' আপোনালোকেও আহিব পাৰে, চাউল ধোৱা দলং ক্ৰছ কৰি। মজা হয়। এতিয়া খাই চাম। মোৰ নাম ক'লে যে ডিছকাউণ্ট নিদিয়ে? দিব, ডেফিনেটলি। এবাৰ আহক, খাই চাওক। এয়া খানা আহি পালে, ডাক কাৰী ন? এয়া ভাত, ভাজি, দালি, ভেৰাইটিজ, এইটো কচু চাগে। খোৱা তুমি খোৱা আকৌ। খাই চোৱা, তাৰপিছত ক'বা কেনেকুৱা লাগিছে। খালোঁ, এতিয়া গৈ আছোঁ আকৌ ঘৰলৈ। খাই ভাল লাগিলে, হয় নহয়? ঘৰ আহি পালোহি। এতিয়া বাকী চব মানুহবোৰ শুই আছে, মানে মা আৰু পাপা, আৰু এওঁ চব ইফালৰ পৰা সিফালে কৰি আছে। চ' শু আৰু এতিয়া মুখ চুখ ধুই 8টা বাজিলে। এতিয়া চব মকৰা জাল এইবোৰ চাফা কৰি আছে, মানে ৰুম মানে বন্ধ হৈ আছিলে যে, সেইকাৰণে এতিয়া আহি পেলাই এইবোৰ মকৰা জাল এইবোৰ চাফা কৰি আছে। কাইলৈ ৰাতিপুৱা কৰিলেই হয়, কিন্তু ঘৰত আহিছে যে, নিজৰ ঘৰত মানে ফূৰ্তি লাগিছে যে, সেইকাৰণে চব মানে চাফা কৰি আছে। নহ'লে তাত হ'লে, লখিমপুৰত হ'লে কিনো কাহি আছা, লখিমপুৰত হ'লে সেইবোৰ নকৰে। এতিয়া নিজৰ ঘৰত আহিছে যে, পূৰা কামত লাগি গৈছে, আৰু ৰুমবোৰ পূৰা মেচি হৈ আছে। আৰু এতিয়া নেদেখুৱাওঁ আৰু আপোনালোকক ভালকৈ, কাইলৈ চাব। আৰু এফালে আঠুৱা চাঠুৱা তৰি থৈ দিছোঁ বিচনাত। তুমি কাঢ়ি লোৱা। চ' মুখ চুখ ধুই আহিলোঁ, এতিয়া শুওঁ আৰু বহুত টায়াৰ্ড হৈ গৈছোঁ। গুড মৰ্ণিং গাইজ। তো এতিয়া ৰাতিপুৱা হ'ল, নেক্সট ডে'। চ' মই আৰু মোৰ শাহুমা পিঠা বনাব লাগি গ'লোঁ, পূৰা গা পা ধুই মেলি ৰাতিপুৱাই। এয়া গাহৰি মাংস কাপোৰ চাপোৰ নিপিন্ধাকৈ একদম মাংস বনাই আছে। জুইত বনোৱা মাংস মজা লাগে, হয় নহয়? খাই এয়া জুইত বনাই আছোঁ আমি মাংস, বাহিৰত মানে কিটচেনত বনোৱা নাই। হেল্ল' গাইজ, পিঠা বনাই আছে। পিঠা বনিয়া আছে। এইডোখৰ আমাৰ হৈছে, এইটো অসমীয়া মানুহৰ পাকঘৰ 20টা।
যিমান টাইলছ লাগি থাকিলে পিছফালে বাঢ়ি বাঢ়ি গৈ থাকিব এইটো নহয় আৰু কিন্তু ইয়াৰ পিছত এইটো ভাল কৰিলে আৰু এটা সেইপিনে যাব মানে ঘৰে নোযোৱা अरे कहना क्या चाहते हो পিঠা ভাণ্ডাৰ ফ্ৰিজত অকল পিঠাই আছে বাকী একো বস্তুৱেই নাই পিঠা চিঠা বনাই হ'ল এতিয়া সন্ধিয়াই হ'ল আৰু এতিয়া ভিডিঅ'টো সামৰোঁ আৰু চ' কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো ইমান ভালকৈ ভিডিঅ' বনাব নোৱাৰিলোঁ এইফালে চব ভিউ লাগিছে তেন্তে আপোনালোকক লগ পাম আকৌ মোৰ আন এটি ব্লগলৈ টিল দেন বাই বাই এণ্ড গুড নাইট